हेलो मोर प्रिय बंधु बान्धवीসকল কাৰি পটেন ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছো। আজি বনাব লৈছো ৰাইস মোমো। এই মোমোটো যে দেখিবলৈ একদম ফুলৰ নিচিনা আৰু খাবলৈ যে বহুত বেছি টেস্টি হয় আৰু সফট হয়। তো চাই থাকক কেনেকৈ বনালো কি কৰিলো চাই থাকিলে নিশ্চয় ধৰিব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাইছে তেতিয়াহলে কিন্তু মোৰ পেজখন ফলো কৰিবলৈ একেবাৰে নাপাহৰিব। তো বলক এয়া হৈছে মই বাসমতি চাউল লৈছো। এইখিনি প্ৰথমে মই আধা ঘণ্টামান সময়ৰ কাৰণে তিয়াই ৰাখিম। আপোনালোকেও পৰাপক্ষত বাসমতি চাউল ল'ব চেষ্টা কৰিব। বেলেগ ধৰণৰ চাউল ল'লেও কোনো কথা নাই, কিন্তু দীঘলীয়া চাউলটো হ'লে যেতিয়া ফুলি উঠে নহয় তেতিয়া দেখিবলৈ খুব ভাল লগা হয়। তো সেয়ে মই বাসমতি চাউলৰ কথা কৈছো। এইখিনি হৈছে পিয়াজ আৰু জলকীয়া মিহি মিহিকে কাটি লৈছো। আমি যে চাউলখিনি যে তিয়াই ৰাখিছিলো প্ৰথমে মই সেইখিনি উঠাই ৰাখিম। এতিয়া আধা ঘণ্টা হৈ গ'ল। কাঁহী এখনত ৰাখি দিছো যাতে পানী পানী ভাৱটো থাকে, একেবাৰে চাউলখিনি শুকান হৈ নাযায়। এতিয়া যেহেতুকে আমি চিকেন মোমো বনাম লাগিব আমাক চিকেন। তো এয়া লৈ লৈছো মই বয়লাৰ চিকেন, একেবাৰে হাড্ডি নোহোৱা পিস লৈছো। এইখিনি প্ৰথমে মই মিক্সি এটাত দি পেলাই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আপোনালোকে কিন্তু ভিডিওটো শেষলৈকে চাই থাকিব, চাই থাকিলে ধৰিব পাৰিব। আধাকে চালে কিন্তু একো ধৰিব নোৱাৰিব। তো চাই থাকিব দেই শেষলৈকে। এয়া মোৰ পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া মই পেষ্টখিনি ধুনীয়াকৈ বাটি এটাত উলাই ল'ম। গোটেইখিনি উলাই লওঁ। এয়া মই গোটেইখিনি লৈ লৈছো। মই এপোৱা মাংস লৈছো বাৰু। এতিয়া কাটি ৰখা পিয়াজ আৰু জলকীয়াখিনি প্ৰথমে দি দিলো। এতিয়া ইয়াত দি দিব লাগিব সোৱাদ অনুযায়ী নিমখ। আপোনালোকে যদি জলকীয়া বেছিকৈ খায় তেতিয়াহলে অকমান বেছিকৈ দিব পাৰিব জলকীয়া। মই এটা আন্দাজ মতে দিছো আৰু বহুত বেছি জ্বলাও খাব নোৱাৰো। আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম জালুকৰ গুড়ি। জালুকৰ গুড়িটো কিন্তু আপোনালোকে যদি খাব নোৱাৰে তেতিয়া নিদিলেও কোনো কথা নাই। মোৰ ভাল লাগে বাবে মই জালুকৰ গুড়ি দি দিছো। আৰু লাগিব অকমান ধনিয়া পাউডাৰ। তো এতিয়া মই এইখিনি খুব ধুনীয়াকৈ সানি ল'ম। ইয়াত মই আদা নহৰুৰ পেষ্ট অকমান দিম বাৰু। প্ৰথমে এইখিনি সানি লৈছো। অকমান সানি লোৱা ভালকে মিক্সটো হৈ গ'লে তেতিয়া দি দিম। তো ইয়াত দি দিছো অকমান আদা নহৰুৰ পেষ্ট। এতিয়া আকৌ ভালদৰে সানি ল'ম। ইয়াত দেখিছেনে মোৰ আৰু এখন হাতত যে তেল লগাই লৈছো আৰু যিখিনি আমি পেষ্ট বনাইছিলো সেইখিনি এটা ধুনীয়াকৈ লাৰু বনাই লৈছো আৰু চাউলখিনিৰ ওপৰত এনে ধৰণে লটিয়াই দিছো। হাতত মই তেল এইকাৰণে লগাই লৈছো যাতে মোৰ পেষ্টটো হাতত লাগি নধৰে, খুব ধুনীয়াকৈ ওলাই যায়। ৰবচোন আৰু এটা মই বনাই পেলাই দেখাই দিও। এয়া পেষ্টটো মই এনেকৈ হাতত লৈ লৈছো। দুখন হাততে অলপ অলপ তেল আছে। এনেকৈ ধুনীয়াকৈ মই গোল কৰি দিছো। এতিয়া চাউলখিনিৰ ওপৰত লটিয়াই দিম। একেবাৰে সহজ হয়, আপোনালোকে বনালে নিশ্চয় গমেই পাব। খুবেই বেছি সহজ হয়। দেখিছেনে কি ধুনীয়াকৈ লাগি গৈছে। তো ঠিক তেনেদৰে মই গোটেইখিনি এনেকৈ বনাই ল'ম। এয়া মই গোটেইখিনি বনাই লৈছো। তো এতিয়া মই এইখিনি বনাম। কাৰণ মোৰ মোমো ষ্টেণ্ড নাই। মোমো ষ্টেণ্ড নাই বাবে মই কেৰাহী এটাত এনে ধৰণে পানী দিছো, ওপৰত এডাল ষ্টেণ্ড দিছো। আৰু আগতে যে আমাৰ কুকাৰবিলাকত যে সৰু সৰু টিফিন আহিছিলে আৰু এখন এখন ঢাকনি আহিছিলে ফুটা ফুটা থকা, সেই ঢাকনিখন ব্যৱহাৰ কৰিছো। এইখন প্ৰথমতে দেখুৱাখন বাৰু মই ৰাইচ কুকাৰৰ ঢাকনি হয়। তো দুখন ঢাকনিয়ে ব্যৱহাৰ কৰিছো যেহেতুকে বস্তু বেছি হয়। আৰু দুখনতে মই অকমান তেল লগাই দিছো কাৰণ এইবিলাক ঢাকনি ব্যৱহাৰ বহুত কম হয়। তো এইভাবে অকমান তেল লগাই দিছো যাতে লাগি নাযায়। তো এতিয়া মই ইয়াৰ ওপৰত দি দিলো। দুখন ঢাকনিতে মই দুটা কেৰাহীত বহাই দিছো যেহেতুকে মোৰ মোমো বেছি হয়। এতিয়া মই দুটা কেৰাহীতে ধুনীয়াকৈ ঢাকনি লগাই দিম। প্ৰায় 7 মিনিট মানৰ কাৰণে ঢাকনি লগাই দিছো। এয়া 7 মিনিট পিছত দেখাইছো, দেখিছেনে কি ধুনীয়াকৈ ফুলি গৈছে। তো ইয়াৰ ওপৰত মই এতিয়া কেশৰ দি দিছো অকমান যাতে অকমান কালাৰটো আহে আৰু কেশৰ খোৱাটো আমাৰ দেহৰ কাৰণেও ভাল হয়। তো ইয়াত দি পেলাই আকৌ 2 মিনিট মান সময় মই ঢাকন লগাই দিম যাতে হালধীয়া ভাৱ এটা আহি যায়। তো ঢাকনি গুচাই দেখাম ৰব মোৰ গোটেইখিনি হোৱাৰ পিছত। তো দেখিছেনে এয়া পানীৰ পুৰা উতলি আছে, চাউলবিলাক আকৌ ফুলি গৈছে। তো যেতিয়া এনে ধৰণে ফুলিব তেতিয়া গম পাব যে গোটেইখিনি হৈ গৈছে। চাউলখিনি সিজি গ'লে হোৱাটো উমানে পাব আপোনালোকে। এয়া মোৰ একেবাৰে ৰেডি হৈ গৈছে, পুৰা হালধীয়া ভাৱ এটা আহি গৈছে। তো এয়া খাবৰ কাৰণে পুৰা ৰেডি হৈ গৈছে। আপোনালোকে এদিন এনেকৈ বনাই খাই চাব পাৰে। আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে